নাপাক হ'ল বহুত ভাল হ'ল বুজিছে চাওকচোন মানুহ মৰিছে কৰোণাৰ চিন্তা তাক আকৌ এই বিহু সময়ত কাপোৰ এযোৰ লাগে মোৰ একে মূৰটো খোলা কৰি দিছে আপদীয়া চব গ'ল বহুত ভাল হ'ল মই কিবা এটা কৈ আছো আপুনি শুনিছেনে হেৰি মই মৰিলেগে যেন পাওঁ হেৰি শুনকচোন ঐ অকলে অকলে বকি আছ যে কিবা ভূতে চুতে পালে নেকি ঐ তো ঐ ৰাতিপুৱাৰ পৰা ঘৰৰ ভিতৰত সোমাই আছ যে তই কালি পুলিচৰ পিটন খালি নেকি ঐ চাও এবাৰ পিঠিখন চাও কি আছে অ কেপচিকাম কিমান গাম নহয় কেপচিকাম পাচলি পাচলি এয়া কি আছে ছজনা নহয় ছজনা পাচলি আপোনাৰ কি ইমান ধুনীয়া বাঢ়ি বুজাইছে সি সৰুতে বৰ ধুনীয়া লাগি গৈছে সৰুপা সৰুতে ডাঙৰটোতো অৱস্থা নহয় মোৰ ডাঙৰ ল'ৰা ইমান উস্তাদ বিয়াৰ উস্তাদ গান গায় বিহু মাৰে নাটক কৰে চিৰিয়েল কৰে ক'তে পেলাব নোৱাৰি তাৰ একোতে পেলাব নোৱাৰি খালা মাৰি পেলাব নোৱাৰিছেনে কি কোৱা ল'ৰাটোৱে বৰ কথা কয় দেই আপুনি যেন ইয়াতহে বজাই আছে বাহিৰত অলপ বাঢ়িছে বজাই ভাল লাগে কিন্তু কি খুব বজাইছ ইমান ধুনীয়া লাগিছে গান সিঞৰি গৈছে ঘোষা শুনিছ ভগৱানক অকল ঘোষাই পাইছে বেলেগ সু পাইছে কি বজাব লাগিব ক তই হিন্দী এটা বজাম হিন্দী কি বজাম হিন্দী কাহা সে আই হুই হু মানে এইটো বজাম নোৱাৰো এইবিলাক কাহা যায়ো কি কাহা যায়ো এইবিলাকো বজাব নাজানে তই কি বজাব পাইছে তই ভাল গান এটা গা মই বজাম গান গাব লাগিছে তেতিয়া পাইছে তই গাচোন মানে পপুলাৰিটি গান এটা গাওঁ পপুলাৰিটি গান গাওঁ আৰু तुझे देखा तुझे जानम से मन को শিকিলে এইবোৰ গান এইবিলাক গান মোৰ অট'মেটিকেলি ওলাই আহে অট'মেটিকেলি ওলাই तुझे देखा तुझे जानम से मन प्यार होता दीदी जानम से मन अब हाँ से মই গাই আছো আপুনি বজাও জানাম সে মন উঠালোৱে দেখোন আপুনি উঠাইছে মই কৈছে জানাম সে মন এই পাগলেটো বাঁহীহে ইয়াত শব্দ উঠাব পাৰি নেকি সুৰ তুলিব পাৰি এয়া তুমি বাঁহী শিকিছা বাবুলাল বেলেগ এটা চেষ্টা কৰিব পাৰিব কচোন কাম বন নাই তই এনেকে লকডাউনৰ সময়ত নিজৰ বুলি কিয় ভোগ দিছ ওলাই আহিছ ৰাস্তাত পুলিচে পালে মানুহ চিনিব নিজৰ বুলি কাৰ্ডৰ কথা পালে তই কেলে আহিছ সেইটো কওঁ মোকে বিচাৰিব মই আনিলোতো আনিলি মানে বস্তু হাক জেৰিকা এইটো নহয় এইটো আকৌ কি বেয়া ছোৱালী উৰাণী বুলি যে কৈছিলো আনিলি কিন্তু তোৰেই ৰিক্সটো কি দিব শুনচোন সঁচাই তাৰমানে কালি তোক পুলিচে কাণত ধৰালে ন এইবিলাক কৰিবলৈকে পুলিচে ইমান খাওঁ মোক পুলিচৰ ফেমিলিৰ মানুহ তেনেহ'লে গেটৰ বাহিৰ হৈ দেখুৱাচোন
বেছি ডিষ্টাৰ্ব কৰি নাথাকিব মোক মুখৰ উস্তাৰিটো মোক 7 স্ত্ৰী গ'ল অ'কে 7 একচেপ্ট কৰোঁ কেনেকৈ Bahorbari outpost. Bahorbari outpost. कैसे होंगे पार नहीं कर सकता मैं और एक दिन भी इंतजार आज ही पहना दे आज मुझे कुछ राकेश फोन पाइছে ओय या नो नमस्कार Hi. हाय हाय ভালো কি নাম কইছিলা Puri. ও আচ্ছা নহয়, Puri. পৰি আচ্ছা পৰি তুমি লকডাউন ভাঙা লাগে ৰ'ব নোৱাৰিলা ন নক'ব আৰু ঘৰত বহুত ডাঙৰ সমস্যা সমস্যা মানে আমাৰ ঘৰত বহুত মানুহ পাতা কমালা নহয় মানে ৰুম এটা তুমি এটা এতিয়া ধৰক মা দেউতা দাদা ভণ্টি ভাইটি চব কিবা লাগি আছে সৰ্বমুঠ 14টা বহুত দেখোন আচ্ছা এটা তোমাৰ উপাধিটো কি পৰুৱা পৰুৱা ন তাতকেও ডাঙৰ সমস্যা হ'ল আমাৰ ঘৰত এতিয়া নেটৱৰ্ক নাপায় মই বাথৰুমলৈ যাই কথা পাতিব লাগে আৰু এওঁ যিহে কথা পাতে চবৰে আগত চব কথা পাতিব নোৱাৰি এতিয়া মই এডাল কিন্তু ঘৰত ককা আইতা মা আচ্ছা সেইকাৰণে মানে সেইকাৰণে মই সিদ্ধান্ত ললো এই লকডাউনত মই একেবাৰে গুচি আহাই ভাল কৰিছে দে এটা নেৱাটা কৰা সেইটো ক'ব লাগে নে বেছি একদম এতিয়া আহোঁ মেইন পইণ্ট মই ছোৱালী পৰুৱা নিদিলোঁ মোৰ কাম চাবা এতিয়া ৰিক্সটো আপোনাৰে বৌ মই যাম দেই সিটো লৈ যাবি হ আৰু ড্ৰেছটো হাতত কিয় লৈছা অফিচত পিন্ধিম ৰ আৰু এতিয়া কি মোক গিফ্ট দিছা নেকি গিফ্ট নহয় হান্দা দিছো ডিউটি কৰা পুলিচ কেইটাক দি যাবি ৰ থেংক ইউ হ'ব যা মোক থেংক ইউ ক'ব নালাগে তাৰ কি ৰিক্সৰ কথা কৈ থাক বাৰে বাৰে মই ছোৱালী পৰুৱা গতিকে তোৰ কাম কি সেইটো বুজিলো বাকী কত ক আমাক বিয়া পাতি দিব লাগিব হাতটো নমাই দিয়া কিয়তো কৰি থাকা বাৰু দিনা বিয়াত আমি ঘৰলৈ যাবলৈ নাই নহ'লে কিন্তু আমি আপোনাৰ ঘৰতে থাকিম ইয়াত ওলাব ইয়াতে আহিছো থানাত নহয় তোকে লগ কৰিব আহিছো বৌৱে মানে সান্দহ অলপ পঠাই দিছি তহঁতে ভাগাই খাবি আপোনাৰ নিজৰ হাতে দিলে তাৰ ভাল হ'ব ক'ত আছে আৰু এই চেডিং বস্তু আছে বল 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 ছাৰ এই মানে মোক এখন চাৰ্টিফিকেট বনাই দিব লাগিছিল ছাৰ কিহৰ চাৰ্টিফিকেট লাগে মানে ছাৰ এই ৰাস্তাত ঘূৰি ফুৰিব পৰা চাৰ্টিফিকেট ছাৰ দিবনে দাদা এইবিলাক বেয়া কথা
বিনা কামত ৰাস্তালৈ নোলাব ৰাস্তাত ঘূৰি ফুৰিব পৰা চাৰ্টিফিকেট লাগে এতিয়া মানুহ Bahorbari outpost. Bahorbari. এতিয়া ধৰা কৈ নাই মই যেনেকে মন্ত্ৰ মাতো তেনেকে মোক অনুসৰণ কৰিবলৈ হ'ব নিজৰ একেলগে ওম কোৱাৰেণ্টাইনে নমঃ ওম সোশ্যাল ডিস্টেন্সে নমঃ ওম লকডাউনে নমঃ ওম স্যানিটাইজেশনে নমঃ এতিয়া উচলো ভিউ এতিয়া স্যানিটাইজাৰ দুবাৰ কয়লাগান স্যানিটাইজ কৰি দিয়ক কয়লা খুৱাই ধৰিছে এতিয়া কয়লাই লৰাগান দুবাৰ স্যানিটাইজ কৰি দিয়ক ভাল আছে এতিয়া ইয়াকে কয় অৱস্থা চাই ব্যৱস্থা মোৰ নাম সজাগতা বুলি ক'ব পাৰা আমি নিজৰ এতিয়া ধৰা কয়লাই দুইটাই সলনা সলনিকে মালা পিন্ধাই দিয়ক একেলগে দেৰি কৰিব নোৱাৰি পিন্ধাই দিয়ক এতিয়া আমি লকাপৰ সন্মুখৰ সাক্ষী কৰি আমাৰ বিবাহ কাৰ্য সম্পূৰ্ণ হৈ গৈছে এতিয়াৰ পৰা 7টা জনমলে তহত ভাল প্ৰতিপত্নী দুইটাই জ্ঞান ৰাখিব লাগিব কিন্তু কৰোনা ভাইৰাছ নোযোৱালৈকে তহতে কৰিব নোৱাৰো ছ'চিয়েল ডিষ্টেন্সিং মানে ইটোৱে সিটো হাতত ধৰিব নোৱাৰো 1 মিটাৰ ডিষ্টেন্সত থাকিব লাগিব কথা কওঁতে অকণ সজাগ হ'ব লাগিব মুখত মাস্ক ব্যৱহাৰ কৰিব লাগিব 10 মিনিটৰ মূৰে হাতটো চেনিটাইজেশ্যন কৰি থাকিব লাগিব হ'লনে তোমাৰ ঘৰত তেওঁলোকে বলাগে ধৈৰ্য কি এৰাঙৰ গৰু নেকি যে বান্ধি থৈ দিবলৈ বাহিৰতে চাহ আছে মাতো নালাগে মই বুঢ়া এইবিলাক ল'ৰাক কোলা কবিতা পিটিবহি social distance মানে ভগৱানে জানে কাৰ ফুলৰ পৰিণতিৰ কাৰণে আজি এমাহ ধৰি কাচকল বইল কৰি খাই থাকিবলগীয়া হৈছে আজি তাকো নাই এটা কাম কৰো নেকি ছাৰক ফোন কৰো দাড়ি কাটিব যাম বুলি 500 টকা এটা লৈ বুদ্ধিটো বেয়া নহয় বাইদেউ ঘৰতে আছো বাইদেউ ক'তো ওলাই যোৱা নাই হাতো ধুই আছো বাইদেউ ছাৰ ক'ত আছে ছাৰ কিয় ফোন কৰিছিলে সেইটো ক আপুনি দাড়ি কাটিলে নে দাড়ি কাটি আছো মাজে মাজে ছাৰ মোক পাৰ্মিশ্যন দিয়ক মই কাটি থৈ আহিম এনে টেনশ্যন ছাৰ আৰু টেনশ্যন ল'ব নোৱাৰো ছাৰ